নাই আপোনাৰ সেইটো কি কয় সিদিনা লগ পাইতো ভালেই লাগিল কথাগিলা মানে কি এনেই মনটো সেনেকুৱাই হৈ আছে না বিকজাৰ ভেৰি ডেঞ্জাৰাছ জেগা চাহ বনাই লাল চাহ হ'লেও লাল চাহ আৰু নমস্কাৰ বন্ধুসকল আকৌ এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি আমি মানে মোৰ লগত আছে মোৰ ভাইটি আমাৰ প্ৰাণজিত দাস তো আমি যাই আছোঁ এখন চিনাকি মুখ মানে চিনাকি এঘৰ মানুহ তো সকলোৱে চিনি পায় তেখেতসকলক তো তেখেতসকলৰ ঘৰত যাম মানে মই এনেই যোৱা নাই তেওঁলোকে মোক মাতিছে এদিন তো যাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো এনেকৈ ক'লে যাব নোৱাৰে এইখন হৈছে ঘগ্ৰাপাৰ মেডিকেল কলেজ তো গুৱাহাটী মেডিকেল কলেজটো বহুত ডাঙৰ এৰিয়া আৰু মানে কনষ্ট্ৰাকশ্যনৰ মানে বনোৱা কাম চলি আছে প্ৰায় 50% মান হৈছে চাগে তো পূৰা ভাল হ'ব গৈ আছে ওচৰৰ মানুহবিলাকৰ তো মেডিকেলত সুবিধা বহুত ভাল হ'ব তো আমাৰ ওচৰতে আছে আমাৰো সুবিধা হ'ব বিশেষকৈ তো এই ৰাস্তাটোতে আমি যাম চিধাই বৰবৰী পালোঁ বৰবৰী আহি মাথোৱাৰী পাই গ'লোঁ মানে মাথোৱাৰীৰ কাষতে ঘৰটো আপোনালোকে গম পাইছে মোৰ থাম্বনেইলটো দেখা পায় তো হৰকিতাহঁতৰ ঘৰত আমি যাই আছোঁ মানে দেউতাকে সিদিনাই মোক খাটিকুছিত লগ পালে মানে লগ পোৱাৰ পিছত মোক ক'লে মানে চাহ তাহ খুৱাব খুজিছিলোঁ নাখলাক মানে তেওঁ নাখায় আৰু শৰ্মাই তো তেওঁ মাতিলে ঘৰত মাতিলে মোক তোৰ এনেই আহিলেও একবাৰ ফুৰিবা বেলেগ একো কাৰণ নাই এনেই জাষ্ট ঘৰত একবাৰ সোমাই যাম আৰু বহুত দূৰ আহিলোঁ আৰু ৰাস্তাটো বহুত ধূলা মানে ট্ৰেক্টৰ যাই আছে না তো এইটো মাথোৱাৰী হয় না সেইটো মাথোৱাৰী গম নাপাওঁ কিন্তু মানে মাথোৱাৰী এটাত সোমাইছোঁ তো যাই থাকোঁ যদি পাই যাওঁ ঘৰটো তাতে সোমাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে সেয়াই আৰু কি ক'ম আৰু কিবা কবি নেকি নকওঁ দে আগত ক'ম দে বহুত টাইম মানে বহুত দূৰগিৰে আহিলোঁ মাথোৱাৰীটোৰ তো আহি ঘৰে বিচাৰি পোৱা নাই মানে প্ৰথমবাৰ আহিছোঁ না তো সঠিক নাজানো তো বাল্যাচা মন্দিৰ জানো তো বাল্যাচা মন্দিৰ ক্ৰছ হৈ পেলাই মাথোৱাৰী এটাত আহি আছোঁ আমি তো কিমান দূৰ যাব লাগে আৰু যাই আছোঁ বিকজাৰ ভেৰি ডেঞ্জাৰাছ জেগা ডেঞ্জাৰ হয় খাত্ৰ কা খিলাৰীৰ দৰে হৈছে এই বাইক চলাতে পাত ওলাই যাব এই কি ৰাস্তা হয় তো বহুত দূৰ আহিলোঁ আহি দলং পালোঁ দেখোন দলং পালোঁ দেখোন পাই গৈছোঁ হা পাই গৈছোঁ আৰু পাই গৈছোঁ পাগল দিয়া পঢ়বি নেকি নে আও এই কি বাগা দেখা নাই হা ধুলা মই ৰাস্তা পাছফালে চাব পৰা হৈছি পাছফালে কোনোবা মানুহ হেলি একদম বহুত মানে ঘূৰি আমি ফাইনেলি ঘৰটো পাই গ'লোঁ আমাৰ হৰকিতা মানে নলবাৰীৰ হৰকিতা আপোনালোকে চিনি পায়ে তো তেওঁলোকৰ ঘৰ পাই গ'লোঁ আমি খুৰাক লগ পালোঁ খুৰাই মাত দিলে আৰু এই ৰাস্তাটো পূৰা একদম বেয়া হৈ আছে তুমি চাব পাৰে পূৰা ধূলা একদম মানে ডাম্পাৰ চাম্পাৰ যাই আছে ৰাস্তা তো আমি দোকানত অলপ কিবা কিবি খাই লওঁ এইটো গমেই পায় তেওঁলোকৰ কথা চবেই জানে তো কিবা কিবি বস্তু খাই লওঁ আৰু কিনি লওঁ কিবা কিবি ঘৰৰ কাৰণে তো বলক ভিডিঅ'টো অৱস্থা চাওঁ কেনাই তো এখনে হৈছে তেওঁলোকৰ দোকান তো বঢ়িয়াকৈ লিখা আছে চাওক আপোনালোকে ইয়াত নাৰ্জী ফুল পায় তো নাৰ্জী ফুল চব পোৱা যায় বঢ়িয়াকৈ লিখি থৈছে মাইনাই লিখিব হৰকিতাই লৈ যাবি নেকি ফুল লৈ যাওঁ নেকি নাৰ্জী ফুল তহঁতৰ ৰোৱাই দেখোন ফুলৰ ইয়াত চব পাব লাৰু পিঠা চব মাথোৱাৰীৰ তলতে ঘৰ এওঁলোকৰ মাইনা আছে হৰকিতা হয়নে না হৰকিতা তো হৰকিতাই তাৰমানে ফুল মানে ৰুইছে নাৰ্জী ফুল আৰু চব ফুল আছে তো ফুলখিনি আপোনালোকক যদি লাগে মানে দোকানত আহি ল'ব পাৰিব বা মানে সেই আৰু দোকানত আহি ল'ব পাৰিব মই এড্ৰেছটো কৈ দিম আপোনালোকক তো হৰকিতা আছে কৈ দা ফুলটো কিমানকৈ মানে এটা ফুলত কিমানকৈ লোৱা মানে এটা 1 টকাকৈ আৰু কেজি হিচাপে বিক্ৰী কৰোঁ ফুলটো কেজি হিচাপেও তো ফুলটো কেজি হিচাপে বিক্ৰী কৰে তেওঁ মানে কাৰোবাক মানে এতিয়াতো লাগাই থাকে প্ৰায় মানুহবিলাক আৰু ফুল চুল যাৰ চখ আছে ফুল চুল ৰোৱা তো
তো আহিব পাৰে আপোনালোকে ফুল চুল ল'ব পাৰে বৰ মানে সুন্দৰকৈ বাগিচাখন বনাইছে হৰকিতাই তো আগত আৰু মই দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ আৰু এইটো হৈছে হৰকিতাহঁতৰ ঘৰ তো ঘৰত যাম আৰু মা আছেনে আৰু অঁ তো মাকৰ লগতো কথা পাতিম কবি বুলি তো যাম তাতেও যাম তো এইবিলাক ফুল চাব পাৰে আপোনালোকে তো যদি কাৰোবাক লাগে মানে ফুলটো বহুত কমত দামত দি আছে তাই আৰু ইমান পইচা লোৱা নাই তো আপোনালোকে ল'ব পাৰে যাৰ যাৰ ফুলৰ মানে ৰোৱাৰ ইচ্ছা আছে আৰু চখ আছে তো এইফালে চাব পাৰে আপোনালোকে সৰুকৈ এখন বাগান কৰিছে সৰু নহয় দিয়কচোন ডাঙৰেই আৰু তো চাব পাৰে ধুনীয়াকৈ তাই ৰুইছে ফুলো বিক্ৰী কৰি আছে তাই তো পূজা চূজাততো ফুল লাগে বিয়া চিয়াততো আপোনালোকে ল'ব পাৰে তাই বহুত কষ্ট কৰি ৰুইছে এইগিলা ফুল বহুত বহুত পানী আৰু এতিয়া সেই হৈছে নে ধূলাটো বেছি হৈছে তো আপোনালোকে চাওক ধুনীয়াকৈ ফুল তাই ৰুইছে ক'ত আছে মাহঁত তো হৰকিতাহঁতৰ একদম পিছফালে আহিলোঁ পিছফালে মানে শাকৰ খেতি কৰি আছে মাকে কবি চবি ৰুইছি তো এইগিলা চাব পাৰে মানে ঘৰত খোৱাৰ কাৰণে একদম মানে গোবৰ সাৰেদি ব্যৱহাৰ কৰি পূৰা কৰিছি মানে বেলেগ সাৰ চাৰ ব্যৱহাৰ কৰা নাই তো একদম মানে ঘৰত খোৱাৰ কাৰণে তো গোটেইকেইটা মানুহ অলপ কৰ্মী মানে এই আৰু তো এইখনে হৈছে তেওঁলোকৰ দোকান যিখনৰ উপাৰ্জনেৰে ঘৰখন চলি আছে আৰু গৰু চৰু আছে বাৰু বাকী চব ঘৰৰ বনোৱা বস্তুৱেই পাব তাইয়ে বনায় বেছিভাগ লাৰু পিঠা এইবিলাক লাৰু আঢ়ৈ টকা বেচে তাই ইমান কম দামত বিক্ৰী কৰে তো গামোচাও আছে পিছফালে তো নতুনকৈ ফুলো বিক্ৰী কৰে তাই দোকানত তো খুৰা আছে খুৰাক লগ পাইছিলোঁ সিদিনাখনে তো খাটিকুছিৰ বজাৰত তো খুৰাই পূৰা ঠাণ্ডা লাগিছে কাপোৰ চাপোৰ পিন্ধিবাই গাল তো সেইকাৰণে খুৰা এনেই আপোনাৰ সেইটো কি কয় সিদিনা লগ পাইতো ভালেই লাগিল কথাগিলা মানে কি এনেই মনটো সেনেকুৱাই হৈ আছে না আগৰ দৰেকৈ আগৰে মনটো স্থিতি সেইটোৱে ন মই তাৰমানে যিটো কৈ আছোঁ ৰাইজৰ ওচৰত সেইটোৱে ন সেইটোৱে লাগে সেইটো কথাতে লাগি আছোঁ মই সেইটোৱে লাগে ঐ কিছুমান বেয়া মানে কিছুমান মানুহে ক'ব আৰু কিবা কিবি সেইটো কথা নাই এতিয়া মোৰ মনেদি মই যিটো চিন্তা কৰিছোঁ শুদ্ধ বুলি এতিয়া মোৰ কোনোবাই যদি ভুল বুলিও ক'ব খোজে কিন্তু মোৰ মনেদি যিটো শুদ্ধ বুলি মোৰ ধাৰণা আজি সেইটো মই এৰি দিব খোজা নাই গম পাইছোঁ আপোনাৰ মানে ভিডিঅ' চাই মই গমেই পোৱা গৈছোঁ আপোনাক সেইদিনা লগ পাই দেখাৰ সুধছোঁ না কথাটো মানে এতিয়া হয় কথাটো হৰকিতা এতিয়া ডাঙৰো হৈছে তাইৰো কথা চিন্তা কৰিব লাগিব তথাপিও আৰু দিয়ক যেনেকৈ চলিব পাৰে এতিয়া আৰু আপোনালোকৰ কথাটো আৰু আপোনাৰটোৱে ৰাইট হ'ব না মেইন যিহেতু আপুনি ঘৰত তো ঠিকে আছে আপোনাৰ দোকানখন এই কি খাবি কওক দোকানখন তো এখন হৈছে হৰকিতাহঁতৰ দোকান তো তাই ফুল চুলো বেচে পূৰা একদম চাহ বনাব গ'লো তাই নাই এতিয়া তাই গেছি চাহ বনাব গৈছে আমাৰ কাৰণে খুৰাই চাহ বনাব দিছে তো আৰু ফুল চুল পায় আৰু ফুল মানে ছিঙি পেলাইও দে ফুলত সেও পায় কি কয় এইটো তাত আৰু আপোনাৰ লাৰু চাৰু পিঠা চিঠা চব পায় দোকানত তো আপোনালোকে আহি যাব বাল্যচা মন্দিৰ কাষতে মাথোৱাৰী এটা আছে তো মাথোৱাৰীটোৰ সোমাই আহি কিনে তো এড্ৰেছটো আপোনালোকে দিবা নালাগে জানেই বহুতে আহিছেও ইয়াতেও তো আমি কিবা কিবি খাই লওঁ আৰু লৈ যাওঁ ঘৰৰ কাৰণে তো সেইকাৰণে আহিলোঁ অলপ ফুৰিবৰ কাৰণে খুৰাক লগ পাই নাই তো চাই থাকিব ভিডিঅ'টো আৰু আহিব খুৰাহঁতৰ তাতে চাহ বনাই লাল চাহ হ'লেও লাল চাহ আৰু এই পিঠা দিয়া লাৰু দিয়া তুমি বনাও না নাই লো খুৰাই নাখাইছা মই নাখাওঁ মই ভাত খাইছোঁ অলপমান আৰু এই নাৰিকল নাৰিকল নাচুছিল লাৰুকেইটা বহুত ডাঙৰ ডাঙৰ আছে চাওক ইমান ধুনীয়া লাৰু পিঠা মানে একদম চাফা আৰু মানে কি ধুনীয়া আৰু তো খায়ো বহুত ভালে লাগিছে মই খালোঁ এটা তো আমাৰ যাওঁতে দেৰি হৈ গ'ল মানে আজিকালি সোনকালে সন্ধিয়া হৈ যায় না তো আন্ধাৰে হৈ গ'ল প্ৰায় তো ভিডিঅ'টো লাইট জ্বলাই কৰিব লগা হ'ল তো
তো মাইনাই পূৰা পিঠা এটা বান্ধি আছে আমাৰ কাৰণে, ঘৰৰ কাৰণে লৈ যাম বুলি ক'লেতো তাইক বান্ধি দিলে। বাকী আৰু লাৰু পিঠা তাই অৰ্ডাৰো ৰাখে ইয়াতে। যিমান পিঠা লাগে সিমান দিব পাৰে ন? যিমান পিঠা লাগে সিমান দিব পাৰে। সন্ধিয়া হৈ গ'ল, তো আন্ধাৰ পূৰা একদম মানে তেওঁলোকৰ জানাইতো লাইন চাইন নাই, তো লোৱা নাই চৰকাৰৰ পৰা। তো সেনেকুৱা এটা পৰিয়াল, এনেকেই চলি আছে তেওঁলোকে। তো পিঠা চিঠা ল'লোঁ আমি আৰু ফ্লাছ জ্বলাই কিনে ভিডিঅ'টো কৰি ল'লোঁ। তো এইটো ভিডিঅ' মানে পূৰা মানে কৈছে তাই ভিডিঅ'টো দিবৰ কাৰণে, এই ভিডিঅ'টো মানে নাৰিকল কাটা ভিডিঅ'টো। তো তাই নিজে নাৰিকল কাটি নাৰিকলৰ লাৰু বনাই, পিঠা বনাই তো বিক্ৰী কৰে দোকানত। আৰু নাৰিকলটো আচলতে বেছি টাইম নালাগে তাৰ, মানে পূৰা একদম আগৰ পৰাই এইটো কৰি আহি আছে ন তাই। তো ময়ে নোৱাৰোঁ, মানে ল'ৰা মানুহে বেছিকৈ নাৰিকল কাটিব নোৱাৰে। তো তাই পূৰা এক্সপাৰ্ট আৰু এইগিলাত, ঘৰৰ কামত এক্সপাৰ্ট হয়, নিজে কাপোৰ চিলাই কৰি নিজে পিন্ধে। তো কি ক'ম আৰু, মানে ক'বলৈ গ'লে বহুত, মানে এনেকুৱা এটা ফেমিলি থকাটো মানে আচৰিত কথা যেনে লাগে আৰু। হৰ্ষিতাহঁতৰ ঘৰৰ পৰা লাৰু পিঠা লৈ আহিলোঁ। তো অলপ ভাঙিল, বাইকত আনিলোঁ না। তো বাকী ঠিকে আছে, কিন্তু ৰাতিৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এনেকৈ গুচি আহিলোঁ, ভিডিঅ' কোৱালিটি ভাল নহয় কাৰণে।